ৰাধে কৃষ্ণা 2026 সিংহ ৰাশি আপোনালোকৰ কাৰণে কেনেকুৱা হ'ব আপোনালোকৰ কাৰণে কি ভাল বেয়া গাইডেন্স আছে তাকে চাম সিম্পলি টেৰট গাইডেন্স লৈ লম আমি টেৰট অৰিকেল ডেকৰ পৰা মানিৰ কাৰণে মানি অৰিকেল ডেক ইউজ কৰিম আৰু লাভ লাইফৰ কাৰণে লাভ অৰিকেল ডেক ডিভাইন অৰিকেল ডেকৰ পৰা ডিভাইন গাইডেন্স আমি লৈ লম চাই লওঁ আপোনালোকৰ কাৰণে কি ভাল বেয়া গাইডেন্স আছে আৰু কেনেকুৱা ধৰণৰ কি সময় আপোনালোকৰ হ'ব Angels please guide কৰিবা সিংহ ৰাশি আপোনালোকৰ at present যিকোনো ব্লকেজেস বা যিকোনো প্ৰবলেমছৰ কাৰণে আপোনালোকৰ কাৰণে সিম্পলি এটাই গাইডেন্স হয় যে আপোনালোকে নিজৰ সিক্ৰেট বা নিজৰ যিখিনি স্পেশাল প্ল্যানিং সেইখিনি আপোনালোকে কাৰো লগতে ডিসকাশন কৰিব নালাগে ঠিক আছে এইটো বস্তু আপোনালোকৰ কাৰণে আহিছে বহুত বস্তু ইম্পৰ্টেন্ট হয় এইটো আৰু Angels please guide কৰিবা নতুন অপৰচুনিটি নতুন কামত সিচুৱেশন বা নতুন পইচা আপোনালোকৰ ওচৰত আহিব পাৰে ফাইনান্সিয়াল গেইন আপোনালোকৰ এইটো বছৰত দেখুৱাই আছে কিন্তু আপোনালোকে যদি নিজৰ সিক্ৰেট বা নিজৰ প্ল্যানিং যদি বেলেগৰ ওচৰত ৰিভিল কৰে বা নিজৰ কথা আপোনালোকে যদি কৈ দিয়ে তেতিয়া হলে তাতে অকমান ব্লকেজেস বা প্ৰবলেমছ হ'ব পাৰে এইটো বছৰত আপোনালোকৰ কাৰণে এইটো গাইডেন্স আহি আছে আপোনালোকৰ যোনটো মেইন সময় আপোনালোকৰ হেতু ষ্টাৰ্ট হ'ব এপ্ৰিলৰ পৰা জুন জুলাই লৈকে ঠিক আছে আপোনালোকৰ প্ৰিপাৰেচন টাইমিং হৈছে এপ্ৰিল মাৰ্চ এপ্ৰিলৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰি দিব লাগে আৰু যদি কিবা নতুন কাম বা নতুন বিজনেস কিবা যদি ঘৰ সম্পত্তি গাড়ী ল'ব বিচাৰিছে তেতিয়া হলে আপোনালোকে এপ্ৰিলৰ পিছত মানে জুন জুলাই পিৰিয়ডলৈকে আপোনালোকে এই কামটো কৰিব পাৰে তেতিয়া আপোনালোকৰ কাৰণে বহুত বেছি ভাল অপৰচুনিটি ভাল হ'ব আৰু সিচুৱেশনত আপোনালোকে সাকসেস হ'ব যোনটো কাম আপুনি কৰিব বিচাৰিছে তাতে আপোনালোকে সাকসেস দেখুৱায় নহলে ব্লকেজেস আহিব পাৰে আৰু বন্ধু বা বেলেগৰ ওপৰত আপোনালোকে বিলিভ নকৰিব বা বেলেগৰ প্ল্যানিংত আপোনালোকে কাম এক্সিকিউট এইটো বছৰত আপোনালোকে নকৰিব মানে যদি কোনোবা আপোনালোকক প্ল্যানিং দিয়ে যে এনেকুৱা আমি কৰো একেলগে আৰু হেতু কাম কৰিলে আমাৰ বহুত বেছি সাকসেস হ'ব বা ভাল এটা ৰিজাল্ট আহিব তেতিয়া হলে তাতে প্ৰবলেম আছে সেই কামটো নহব আপুনি যদি নিজে ভাবি আৰু নিজে যদি চিন্তা কৰি কাম কৰিব বিচাৰে তেতিয়া হলেহে আপোনাৰ কাৰণে বহুত বেছি ভাল এইটো বছৰত আহিছে সিংহ ৰাশি আপোনালোকৰ কাৰণে আৰু অলপমান গাইডেন্স লম Angels please গাইড কৰিবা ডিটেইলিংৰ কাৰণে কেনেকুৱা ধৰণৰ কি আছে Angels please guide okay এইটো বছৰত আপোনালোকৰ অলপমান খৰচ বেছি হোৱা দেখা গৈছে সিংহ ৰাশি আপোনালোকৰ খৰচ এইটো বছৰত বেছি হ'ব আননেসেসাৰী খৰচ হ'ব পাৰে কিবা যদি আপোনালোকে প্ল্যানিং কৰি আছে যেটো বস্তু আপোনালোকে কৰিব নালাগে হেতু বস্তু আপোনালোকে কাম নকৰিলে যদি হৈ যায় এইটো বছৰত আপোনালোকে কাম নকৰাকে থাকিব তেতিয়া আপোনালোকৰ ফাইনান্স অলপমান ৰখিবৰ কাৰণে চান্সেস আছে নহলে আননেসেসাৰী ফাইনান্সৰ খৰচ আপোনালোকৰ ইয়াতে দেখি আছো মই ঠিক আছে পুৰণা কামত আপোনালোকে সাকসেস হৈ যাব পাৰে বা পুৰণা কাম আপোনাৰ এইটো বছৰ সাকসেস হোৱা বহুত বেছি দেখুৱাইছে আপুনি যদি এইটো বছৰত অলপমান স্পিৰিচুৱেল হয় আৰু পুৰণা কাম যদি আপুনি কৰি আছিলে যোনটো কামত লাগি আছিলে সেই তাৰ পৰা আপোনালোকৰ কন্টিনিউয়াছলি আপোনালোকৰ মানি গেইন হোৱা দেখা গৈছে ইয়াতে আপোনাৰ হয়তো কিছুমান বস্তু ৰিলেশনশিপৰো এফেক্ট পৰিব পাৰে ইয়াতে ৰিলেশনশিপৰো অলপমান ভাইব্ৰেশনছ আহি আছে যেনেকুৱা আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলত বা আপোনাৰ কোনো লাভ লাইফত ৰিলেশনত অলপমান ব্লকেজ বা প্ৰবলেম সডেনলি ইয়াতে হ'ব পাৰে এইটো বস্তু ইয়াতে আহি আছে আৰ্গুমেন্ট বা অলপমান কাজিয়া পেছাল এইটো বছৰত হ'ব পাৰে আপুনি ঘৰৰ ফালৰ পৰা অলপমান এফৰ্ট বেছি লগাব পাৰে হয়তো কিবা যদি আপুনি পিতৃ সম্পত্তিক এক্সপেক্ট কৰি আছিল যে মই হয়তো এখিনি মাটি সম্পত্তিৰ ভাগ বা ঘৰৰ ভাগ এনেকে পাম কিবা এটা মই ভাল এটা এমাউন্ট আহিব তেতিয়া হলে তাতে আপোনাৰ কোৰ্ট কেছৰ বা প্ৰবলেম ব্লকেজেস এইবিলাক বস্তু আহিব এইটো বছৰত বহুত বেছি চান্সেস আছে মানি ফ্লোৰ পৰা চাম যে মানি গাইডেন্স আপোনালোকৰ কাৰণে কেনেকুৱা আহিছে আৰু কি হিচাপে আপোনালোকে ইনকাম কৰিব পাৰিব Angels please গাইড কৰিবা সিংহ ৰাশি আপোনালোকৰ কাৰণে ওকে
আপুনি যদি এইটো বছৰত যদি নিজৰ কাৰণে যদি কাম কৰিম বুলি ভাবি আছে তেতিয়াহ'লে অকল নিজৰ মাইণ্ডছেট দি কিনে যদি কাম কৰিম বুলি ভাবি আছে তেতিয়াহে আপুনি নিজৰ ওপৰত কাম কৰিব পাৰে বেলেগৰ ওপৰত ডিপেণ্ড কৰি আপুনি যিকোনো কামৰে ষ্টাৰ্ট নকৰিব বা নিজৰ যদি নলেজ আছে কিবা যদি আপোনাৰ যদি নিজৰ কামৰ যদি নলেজ আছে বা আপুনি এইটো কামত মোৰ অলৰেডি বহুত বছৰৰ পৰা মোৰ নলেজ আছে আৰু মই ইয়াতে সাকসেস হ'ম এইটো কাম মই কৰিব পাৰিম আপুনি জব বিচাৰক বা কোনোবা কোম্পানী বিচাৰক বা আপুনি যদি কোনোবা বিজনেছ বিচাৰে তেতিয়াহ'লে আপুনি যদি বিচাৰিছে তেতিয়াহে আপুনি সেইটো কাম কৰিব নিজৰ ওপৰত ডিপেণ্ড হৈ কেনে কাম কৰিব বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট এইটো বছৰত কমপ্লিটলি নহ'ব সিংহ ৰাশি আপোনালোকে ঠিক আছে লাভ লাইফ চাই লওঁ যে আপোনালোকৰ লাভ লাইফত কেনেকুৱা ধৰণৰ সিচুৱেশনছ আছে ভাল বেয়া এঞ্জেলছ প্লিজ গাইড কৰিবা লাভ লাইফৰ কাৰণে কেনেকুৱা ধৰণৰ কি আছে ব্যালেন্স বিচাৰিবৰ কাৰণে কৈ আছে ইয়াতে যে আপুনি ব্যালেন্স বিচাৰিব লাগে মানে আপুনি যিকোনো বস্তুত ব্যালেন্স কৰিবৰ কাৰণে ট্ৰাই কৰিব লাগে আপুনি যদি ৰিলেশনশ্বিপত বা কাবাৰ লগত আপুনি কানেক্টেড হৈ আছে তেতিয়াহ'লে বা আপোনালোকে ম্যাৰিড হয় তেতিয়াহ'লে আপুনি আপোনাৰ লাভ পাৰ্টনাৰক বা আপোনাৰ যোনটো ব্যালেন্স ৰিলেশনত আছে সেইটো ৰিলেশনত আপোনালোকে বেছি ওভাৰ আপুনি যদি বহুত বেছি কন্ট্ৰোল কৰিবৰ কাৰণে ট্ৰাই কৰে বা ওভাৰ থিংকিং কৰে বা ওভাৰ এনালাইসিস কৰে তেতিয়াহ'লে আপোনালোকৰ ৰিলেশনশ্বিপত অলপমান ব্লকেজেস বা প্ৰবলেমছ আহিব পাৰে ইয়াতে সেইটো বস্তুৰ ইয়াতে আহি আছে আপোনালোকে সকলো বস্তু এডজাস্ট কৰিবৰ কাৰণে অলপমান ট্ৰাই কৰিব লাগে যিহেতু আপোনাৰ সময় 2026 সিংহ ৰাশিৰ কাৰণে ইমান বেছি মানে ভাল ওভাৰ ভালো নহয় আৰু একেবাৰে বেয়াও নহয় অলপমান মাজে মাজে আছে তো আপোনালোকে ব্যালেন্স মিলাই চলিলে আপোনালোকৰ লাভ লাইফৰ কাৰণে বহুত বেছি ভাল হ'ব ঠিক আছে আৰু ইয়াতে আপোনালোকৰ স্পিৰিচুৱেল গাইডেন্স লৈ লম আপোনালোকে কাৰ লগত কানেক্ট কৰিলে সিংহ ৰাশিৰ মানুহ এইটো বছৰত আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'ব এঞ্জেলছ প্লিজ গাইড কৰিবা ইয়াতে মুৰ্গান আহিছে মুৰ্গান মানে হৈছে আপোনাৰ শিৱ বাবা আৰু পাৰ্বতী মাৰ ল'ৰা কাৰ্তিকেৰ লগত আপোনাৰ ব্যালেন্স ইয়াতে মিলাবৰ কাৰণে কৈ আছে হয়তো আপোনালোকে কাৰ্তিকেৰ লগত কানেক্ট কৰিব লাগে বা কাৰ্তিকেৰ পূজা বিধি সেইবিলাকত আপুনি ফলো কৰিব লাগে বা মন্ত্ৰ জাপ আপুনি যদি কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি কৰিব পাৰে মংগলবাৰৰ কাৰণে আপোনাৰ ৰিচুৱেলছ আহি আছে মংগল আপোনাৰ যদি ষ্ট্ৰং হয় তেতিয়াহ'লে আপোনাক সিংহ ৰাশিৰ মানুহক কোনো হিলাব নোৱাৰিব কোনো আপোনালোকক এইটো বছৰত ডাউন কৰিব নোৱাৰিব আপোনাৰ মংগল ষ্ট্ৰং কৰিবৰ কাৰণে ডিভাইন গাইডেন্স আহি আছে আপুনি আপোনাৰ নিজৰ মংগল ষ্ট্ৰং কৰিব লাগে তাৰ যি আপুনি ইয়াৰ মুৰ্গানৰ কাৰণে মানে কাৰ্তিকেৰ যিখিনি ৰিচুৱেলছ থাকে আপুনি গুগলত বা ইউটিউবত মাৰিলে আপুনি বহুত ভালকে পাই যাব গোটেইখিনি বস্তু মংগল বহুত বেছি ষ্ট্ৰং হয় তেতিয়া আপোনালোকক কোনোই হাৰ্ম কৰিব নোৱাৰে আৰু অকমান গাইডেন্সৰ কাৰণে এঞ্জেলছ গাইডেন্স লৈ লম যে আপোনালোকৰ আৰু অলপমান ক্লিয়াৰিটিৰ কাৰণে কেনেকুৱা ধৰণৰ কি সিচুৱেশনছ হৈ আছে এঞ্জেলছ প্লিজ গাইড কৰিবা ঘৰৰ ফালৰ পৰা ওকে তো আপোনালোকৰ ইয়াতে আহি আছে যে আপোনালোকৰ ঘৰৰ ফালৰ পৰা সব ঠিকে থাকিব আৰু যদি আপুনি ঘৰ কিনিব বিচাৰে বা এই বছৰত আপোনালোকে এপাৰ্টমেন্ট বা ঘৰ ল'ব বিচাৰি আছে তেতিয়াহ'লে ইয়েস আহি আছে গাড়ী ল'ব বিচাৰি আছে ইয়েস আহি আছে কোনো ধৰণৰ একো ব্লকেজেস নাই সান প্ল্যানেট অলপমান ব্লকেজেস হ'ব পাৰে সান প্ল্যানেটৰ ব্লকেজেসৰ কাৰণে আপোনাক অকণ ওয়াৰ্ক লোড বা ওয়াৰ্ক প্ৰেছাৰ আপুনি অকমান বেছি পাব পাৰে তাতে অকণমান প্ৰবলেমছ আহি আছে তো যদি কিবা লোন আপোনালোকে লৈ ৰাখিছে তেতিয়াহ'লে সেইটো ক্লিয়াৰ কৰিবৰ কাৰণে ট্ৰাই কৰিব এইটো বছৰত কোনো ধৰণৰ লোন বা টকা পইচা ঋণ আপোনালোকে নকৰাটোৱে বেটাৰ নহলে আপোনালোকৰ ইমোশনালি ডিসব্যালেন্স ইয়াতে হ'ব পাৰে ব্যালেন্স ম্যাচ কৰিবৰ কাৰণে প্ৰবলেম হ'ব পাৰে সিংহ ৰাশি আপোনালোকৰ আৰু আপোনালোকে ওভাৰ প্ৰ্যাকটিক্যাল নহব ইমোশনালি অলপমান বস্তুবিলাক সিচুৱেশনছ বিলাকক ডিল কৰিব তো 9 নম্বৰ যদি আপোনালোকে হিল কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'ব মুৰ্গানৰ লগত আপোনালোকে কানেক্ট কৰিব লাগে নিজৰ এনাৰ্জি আৰু মাতা ৰাণীয়ে আপোনালোকৰ 2026 বহুত বেছি ভালকে ৰাখক আপোনালোকক এই শুভ কামনাৰে থ্যাংক ইউ সো মাচ সিংহ ৰাশি